নমস্কাৰ, এই মুহূৰ্তত জনাইছো অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। 1 আগষ্টৰ পৰা সলনি হ'ব অসমত 5টা নতুন নিয়ম। নাজানিলে হয়তো পৰিব আপুনি ভয়ংকৰ বিপদত। সাধাৰণ জনতাৰ ওপৰত পৰিব এইকেইটা প্ৰভাৱ, জানি লওক আজিয়েই। এই মুহূৰ্তত জনাইছো ৰাজ্যবাসীৰ বাবে এক ডাঙৰ খবৰ। 1 আগষ্টৰ পৰা আপোনাৰ জীৱনৰ সৈতে জড়িত নিয়মত হ'ব কিছু সালসলনি। ইয়াৰ ভিতৰত কিছুমান নিয়মৰ জৰিয়তে আপোনাৰ লাভালাভ হ'ব আৰু কিছুমান নিয়মৰ বাবে আপোনাৰ ওপৰত বেয়া প্ৰভাৱ পৰিব পাৰে। ইয়াৰ ভিতৰত আছে ICICI বেংক আৰু ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ নিজৰ নিয়ম সালসলনি কৰিব। ইয়াৰ উপৰিও 1 আগষ্টৰ পৰা ৰন্ধন গেছৰ নতুন দাম নিৰ্ধাৰণ হ'ব। ইয়াৰ পোনপটীয়া প্ৰভাৱ আপোনাৰ বাজেটত পৰাৰ সম্ভাৱনা আছে। আহক কি নিয়ম সলনি হ'ব জানি লওক আজি এইটো ভিডিঅ'ৰ জৰিয়তে। 1 নম্বৰতে আছে বেংক অফ বৰোদাৰ গ্ৰাহকসকলে এবাৰ মন কৰক। 1 আগষ্টৰ পৰা চেক ক্লিয়াৰেন্সক লৈ RBIৰ গাইডলাইন পালন কৰিব। বেংক অফ বৰোদাই নিজৰ চেক পৰিশোধৰ নিয়ম সালসলনি কৰিব। বেংকে নিজৰ গ্ৰাহকক জনাইছে যে 1 আগষ্টৰ পৰা 5 লাখ বা তাতকৈ অধিক ধনৰাশি চেকৰ পৰিশোধৰ বাবে পজিটিভ পে চিষ্টেম বাধ্যতামূলক হ'ব। 2 নম্বৰত কৈছে যে সলনি হ'ব ICICI বেংকৰ নিয়ম। 1 আগষ্টৰ পৰা ICICI বেংকৰ ATMৰ পৰা ধন উলিওৱা খৰচী হ'ব। লগতে চেকবুকৰ নিয়মো সলনি হ'ব। ICICI বেংকৰ ফালৰ পৰা গ্ৰাহকসকলক 4টা ফ্ৰী ট্ৰেনজেকশ্যনৰ সেৱা হয় আৰু 4 বাৰ ধন উলিওৱাৰ পিছত মাচুল পৰিশোধ কৰিব লাগিব। ফ্ৰী লিমিটৰ পিছত প্ৰতিটো ট্ৰেনজেকশ্যনৰ বাবদ 50 টকা দিব লাগিব আৰু ICICI বেংকৰ গ্ৰাহকে নিজৰ হোম ব্ৰাঞ্চৰ পৰা 1 লাখ টকা উলিয়াব পাৰে আৰু ইয়াতকৈ বেছি উলিয়ালে 5 টকা প্ৰতি হাজাৰত দিব লাগিব। হোম ব্ৰাঞ্চৰ উপৰিও আন ব্ৰাঞ্চৰ পৰা টকা প্ৰতিদিনে 25,000 টকাকৈ উলিয়ালে কোনো মাচুল নালাগে। তাৰ পিছত 1000ত 5 টকাকৈ দিব লাগিব চাৰ্জ। 3 নম্বৰ নিয়মটো হৈছে যে ATMৰ পৰা ধন উলিওৱাৰ নিয়ম সলনি হ'ব। 1 আগষ্টৰ পৰা ATMৰ পৰা ধন উলিওৱাৰ নিয়মৰ সালসলনি কৰা হ'ব। ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই শেহতীয়াকৈ ATM ট্ৰেনজেকশ্যনৰ ওপৰত মাচুল বৃদ্ধি কৰিছে। RBI ট্ৰেনজেকশ্যনৰ ফিজ ফাইনেন্সিয়েল ট্ৰেনজেকশ্যনৰ বাবে 15 টকাৰ পৰা 17 টকা কৰিছে আৰু নন ফাইনেন্সিয়েল ট্ৰেনজেকশ্যনৰ বাবে চাৰ্জ 5 টকাৰ পৰা বৃদ্ধি কৰি 6 টকা কৰা হৈছে। 4 নম্বৰ নিয়মটো হৈছে যে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম। 1 আগষ্টৰ পৰা ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম সলনি হ'ব পাৰে। প্ৰতি মাহৰ প্ৰথমটো দিনত ঘৰুৱা ৰন্ধন গেছ আৰু কমাৰ্চিয়েল চিলিণ্ডাৰৰ নতুন দাম ধাৰ্য কৰা হয়। আমাৰ 6 নম্বৰ নিয়মটো হৈছে যে আগষ্ট মাহত 13 দিন বন্ধ থাকিব বেংক। আপোনাৰ যদি বেংকৰ কোনো কাম-কাজ থাকে তেনেহ'লে সোনকালে কৰি ল'ব। মাত্ৰ 13 দিন বন্ধ থাকিব আগষ্ট মাহত বেংক। আগষ্ট মাহত বিভিন্ন উৎসৱৰ বাবে 13 দিন বন্ধ থাকিব বেংক। স্বাধীনতা দিৱসৰ বাবে বেংক বন্ধ থাকিব। ৰাখী বন্ধনৰ বাবে বেংক বন্ধ থাকিব। অষ্টমী, জন্মাষ্টমী আৰু গণেশ চতুৰ্থীৰ দৰে উৎসৱ এই মাহতে হয়। যদি আপোনাৰ বেংকত কোনো কাম থাকে তেন্তে আগষ্টৰ বন্ধৰ তালিকা নিশ্চয় এবাৰ চাইহে বেংকলৈ যাব।